নমস্কাৰ দৰ্শকসকল আজি মই কাৰ ঘৰত আছো আপোনালোকে চাওক এয়া আপোনালোকে চিনি পাইছে হৰ্ষিতা ভট্টাচাৰ্য নমস্কাৰ এয়া ৰত্নাকাৰত এটা কথা কোৱা না গানটোৰ পৰা জনপ্ৰিয়তা লাভ কৰা হৰ্ষিতা ভট্টাচাৰ্য কৈ দিয়া তুমি অকমান এতিয়া কি কৰি আছা কৈ দিয়া আশা কৰো সকলো ভালে আছে মোৰ ঘৰত দাদা আহিছে মিতুৰাজ দাদা এয়া মিতু আমাৰ মিতু পাৰ্থ দাদা আৰু ধনজিত দাদা আৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব হৰ্ষিতা ভট্টাচাৰ্য অফিচিয়েল এইটো সাবস্ক্ৰাইব কৰি দিব তাতে মোৰ নিজৰ গানো আছে কভাৰ সংগছো আছে তো এইখিনিয়ে টিকলিৰ এটা চেনেল আছে ইউটিউব চেনেল আপোনালোকক মই লিংকটো দি দিম তাই তাত কভাৰ কৰে আৰু নিজা গানখিনিও দিয়ে গতিকে আশা কৰোঁ আপোনালোকে আটাইয়ে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ